আসসালামু আলাইকুম ওরহমতুল্লাহ। সহি ৰাস্তে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। মই আব্দুল কাইয়ুম। মোৰ বন্ধুসকল, আমি সকলোৱে জানো যে ইছলাম ধৰ্মত দুটা হকৰ কথা কোৱা হৈছে। প্ৰথমত হৈছে হুকুকুল্লাহ মানে আল্লাহৰ হক, দ্বিতীয়ত হৈছে হুকুকুল ইবাদ ইয়ানি আল্লাহে সৃষ্টি কৰা মখলুকাতৰ হক। আল্লাহ সুবহানাহু ওয়া তাআলাই জিন আৰু ইনসানক লৈ বহুতো মখলুক সৃষ্টি কৰিছে। আৰু আজি আমি কথা পাতিম মানুহ আৰু জিনৰ বাদে যিমানবোৰ জীৱ জন্তু আছে সেইবোৰৰ হুকুক সম্পৰ্কে। মোৰ বন্ধুসকল, আমি এই জীৱ জন্তুৰ হকৰ আলোচনাটো দুটা খণ্ডত কৰিম। প্ৰথম খণ্ডত আমি আলোচনা কৰিম এই জীৱ জন্তুৰ হক নষ্ট কৰিলে কি হ'ব আৰু আদায় কৰিলে কি হ'ব, আৰু দ্বিতীয় খণ্ডত আমি আলোচনা কৰিম এই জীৱ জন্তুৰ হুকুকবোৰ কি কি আৰু কি কৰিলে ইহঁতৰ হুকুকবোৰ আদায় হৈ যাব। মোৰ বন্ধুসকল, মূল বক্তব্যলৈ যোৱাৰ আগত আমি এটা কথা জানি লওঁ, যদি আমি আল্লাহৰ দিনৰ কথা চোৱাবৰ নিয়তত আৰু আমলৰ নিয়তত শুনো, তেতিয়াহ'লে মনত ৰাখিব আমি সদায় চোৱাব পাম, আৰু কাৰোবাক যদি শ্বেয়াৰো কৰোঁ তথাপিও চোৱাব পাম ইনশাআল্লাহ। আল্লাহ সুবহানাহু ওয়া তাআলাই মোক আৰু আপোনাক চবকেই আল্লাহৰ দিনৰ কথা চোৱাবৰ নিয়তত শুনিব তৌফিক দিয়ক, আমিন। এতিয়া আহোঁ আমি মূল বক্তব্যলৈ। আমি সকলোৱে জানো যে বৰ্তমান সমাজত বেলেগ ধৰ্মৰ মানুহবোৰে এতিয়াহে মহিলাৰ হক আৰু জীৱ জন্তুৰ হক এলাও কৰিছে। কিন্তু যদি চাব যাওঁ, আজিৰ পৰা প্ৰায় 1450 বছৰ আগতেই ইছলাম ধৰ্মত এইবোৰৰ হুকুক বান্ধি দিছে। ইছলামে য'ত মানুহৰ হক দিছে, মহিলাৰ হক দিছে, মা দেউতাৰ হক দিছে, নিজৰ ল'ৰা ছোৱালীৰ হক দিছে, প্ৰতিবেশীৰ হক দিছে, তাতে এই জীৱ জন্তুৰো পুৰাপুৰি হক বান্ধি দিছে। প্ৰিয় দৰ্শক শ্ৰোতাসকল, এই জীৱ জন্তুৰ হক মামুলি বুলি নাভাবিব, কাৰণ এচাম মানুহে এই জন্তুবোৰৰ হক মামুলি বুলি ভাবি আছে। বহুতে ভাবে এইবোৰতো জানোৱাৰ হয়, ইহঁতৰনো কি হক আছে, বা ইহঁতৰ হক নষ্ট কৰিলেই বা কি হ'ব। হক এটা হাদিছ শুনি লওঁ, জীৱ জন্তুৰ হক নষ্ট কৰিলে কি হয়। হাদিছত আহিছে, যাৰ ভাৱাৰ্থ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, এজনী মহিলা এটা মেকুৰী মাৰাৰ কাৰণে জাহান্নামত দাখিল হৈছে। তাই মেকুৰীটোক বান্ধি ৰাখিছিল আৰু মেকুৰীটোক খাব দিয়া নাছিল আৰু এৰিও দিয়া নাছিল যে মেকুৰীটো যাই ক'ৰবাত কিবা খাই ল'ব, যাৰ ফলত মেকুৰীটো ভোকত মৰি গ'ল, আৰু এই কাৰণেই এই মহিলাজনী জাহান্নামত যাব লগা হ'ল। মোৰ বন্ধুসকল, এতিয়া চিন্তা কৰি চাওঁ শৰীয়তে জীৱ জন্তুৰ হকৰ কিমান গুৰুত্ব দিছে। মনত ৰাখিব, শৰীয়তৰ কোনো বস্তু মামুলি নহয়, এই কাৰণে কি জীৱ জন্তুও আল্লাহৰ মখলুক হয়। গতিকে আল্লাহে যি বনাইছে তাৰ হুকুক বা নিয়ম বান্ধি দিছে। এতিয়া আহোঁ আমি এই জন্তুবোৰৰ হক আদায় কৰিলে কি হয়। বুখাৰী শৰীফৰ বেলেগ হাদিছত আহিছে, যাৰ ভাৱাৰ্থ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, এজনী মহিলা ফাহিশা আছিল। তাই দেখিলে এটা কুকুৰ পিপাসিত আছে আৰু পিয়াসৰ কাৰণে কুকুৰটোৰ জিভা বাহিৰত ওলাই আছে। সেই মহিলাজনীয়ে চাই নিজৰ জোতা খুলি নিজৰ উৰণি জোতাত বান্ধি কুৱাত সোমাই জোতা দি পানী উঠাই সেই কুকুৰটোক খোৱালে, আৰু এই আমলৰ কাৰণে আল্লাহে সেই মহিলাজনীক মাগফিৰাত কৰি দিছে। সুবহানাল্লাহ। মাত্ৰ এটা সাধাৰণ কুকুৰক পানী খোৱাৰ কাৰণে বা ভাল ব্যৱহাৰ কৰাৰ কাৰণে জীৱনৰ সমস্ত গুনাহ আল্লাহ তাআলাই মাফ কৰি দিছে। মোৰ বন্ধুসকল, সেই বুলি মই এইটো কেতিয়াও বুজাব বিচৰা নাই যে আমি গুনাহ কৰিম আৰু জন্তুক পানী খুৱাই মাফ কৰাম। মই এইটোহেই বুজাব বিচাৰিছোঁ যে জীৱ জন্তুৰ হক আদায় কৰাৰ ফায়দা কিমান। আহক বেলেগ এটা হাদিছ শুনি লওঁ। হাদিছত আহিছে, যাৰ ভাৱাৰ্থ এজন মানুহ আছিল যিয়ে ৰেগিস্তানেদি গৈ আছিল, কিন্তু তেখেতৰ পিয়াহ লাগিছিল। সন্মুখত দেখা পালে এটা কুঁৱা, কিন্তু কুঁৱাৰ পানী তলত আছিলে। গতিকে সি কুঁৱাত নামিল আৰু পানী পান কৰি যেতিয়া বাহিৰত ওলাই আহিল, তেতিয়া সি দেখা পালে এটা কুকুৰ নিজৰ জিভা বাহিৰত ওলাই মাটি চেলেকি আছে। তেতিয়া সি ভাবিলে যে যেনেকৈ মোৰ পিয়াহ লাগিছিল তেনেকৈ এই কুকুৰটোৰো পিয়াহ লাগিছে, গতিকে মই তেওঁক পানী খুৱাব লাগিব। তেতিয়া মানুহজনে নিজৰ জোতা খুলিল আৰু কুঁৱাত নামি নিজৰ জোতাত পানী লৈ আৰু সেই জোতা মুখেদি কামুৰি ধৰি আৰু হাতৰ দ্বাৰা কুঁৱাৰ ওপৰত উঠিল আৰু কুকুৰটোক পানী খুৱায়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহে তেওঁৰ এই আমলৰ কাৰণে এনেকুৱা পছন্দ কৰিছে যে তেওঁক আল্লাহ তাআলাই মাগফিৰাত কৰি দিছে। সুবহানাল্লাহ।
মোৰ বন্ধুসকল, এতিয়া আমি চিন্তা কৰোঁ, সাধাৰণ এটা মেকুৰীৰ হক নষ্ট কৰাৰ কাৰণে এজনী মহিলা জাহান্নামত যাই আছে, আৰু এটা কুকুৰক পানী খোৱাৰ কাৰণে এজন মানুহ আৰু এজন ফাহিশা জিনাকাৰিনী মহিলা জান্নাতত যাই আছে। গতিকে মোৰ ভাই, এইবোৰ হুকুক সাধাৰণ বুলি নাভাবিব। মোৰ প্ৰিয় দৰ্শক শ্ৰোতাসকল, এতিয়া আমি চিন্তা কৰোঁ সাধাৰণ জীৱ জন্তুৰ হুকুকৰ কিমান গুৰুত্ব, আৰু কেৱল এই জীৱ জন্তুৰ হক নষ্ট কৰাৰ কাৰণে যদি জাহান্নামত যাব লগা হয়, তেতিয়াহ'লে প্ৰতিবেশীৰ হক নষ্ট কৰিলে কি হ'ব? নিজৰ মা দেউতাকৰ হক নষ্ট কৰিলে কি হ'ব? নিজৰ সন্তানৰ হক নষ্ট কৰিলে কি হ'ব? কাৰণ ইহঁততো ইনচান হয়, কিয়নো আল্লাহৰ ওচৰত ইনচান সকলোতকৈ শ্ৰেষ্ঠ মাখলুক হয়, যা কুৰআন মজিদত আশ্ৰাফুল মাখলুকাত বুলি কৈছে। মোৰ বন্ধুসকল, প্ৰথম খণ্ড আজিলৈ ইমানেই। দ্বিতীয় খণ্ডৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো বজাই দিয়ক। আৰু আল্লাহ সুবহানাহু ওয়া তাআলাই মোক আপোনাক সবকে ইয়াৰ ওপৰত আমল কৰাৰ কাৰণে তৌফিক দিয়ক। আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।